Was it the voice? Was it the fire burning in me? All of the noise. তো গুড মৰ্ণিং গাইজ, মই জাষ্ট উঠিলোঁ। এই দোস্ত সকলোকে জনালোঁ ৰঙালী বিহুৰ শুভেচ্ছা তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোকে। আজি আমি যাম দীৰ্ঘেশ্বৰী মন্দিৰ, গতিকে চাই থাকক ভিডিঅ'টো। The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. তো গাইজ, আজি আহিছোঁ দীৰ্ঘেশ্বৰী মন্দিৰত। নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনালোঁ। আজি বহাগৰ 1 তাৰিখ, গতিকে আজি অলপ মন্দিৰ দৰ্শন কৰিব আহিছোঁ লগৰ লগত, আৰু ভণ্টিও আহিছে মোৰ, গোটেইখিনি আহিছোঁ। এতিয়া অলপ ধূপ চাকি কিনো, তাৰপিছত আমি পিছফালে আছে দীৰ্ঘেশ্বৰী মন্দিৰ, তাত যাওঁ। তো চাই থাকক। Melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on পকেট দি আছে কিছু আহিছে নিতুল, এয়া জ্যোতি শংকৰ, আমাৰ তুলিকা হাই কি হাই বা গমি ভাল আছে, আমাৰ লক্ষ্মী লক্ষ্মী লক্ষ্ণৌ। বহাগৰ আজি 1 তাৰিখ, গতিকে অলপ আজি মন্দিৰ দৰ্শন কৰিব লাগে, গতিকে আমিও আহিলোঁ। অলপমান উঠি কিনে সিহঁতৰ অৱস্থা চাওঁ। আৰু মেইন মন্দিৰ আছে পাহাৰৰ একদম ওপৰত, সেইফালে। চলতে ৰহো চলতে ৰহো। এইটো হৈছে প্ৰথম দীৰ্ঘেশ্বৰী মানে সোমাই কিৰো প্ৰথমতে আছে এইটো গণেশ মন্দিৰ। প্ৰথমতে আমি এতিয়া পূজাখিনি কৰি লওঁ ইয়াত, তাৰপিছত ওপৰত যাম। ইয়াত পূজাখিনি কৰি লওঁ। ফাৰ্ষ্ট সোমাই কি আমাৰ এতিয়া গণেশ পূজা হ'ল। এতিয়া ওপৰত যাম, ওপৰত আৰু মন্দিৰ আছে দীৰ্ঘেশ্বৰী মন্দিৰ একদম ওপৰত। প্ৰথমে সোমাই কি গণেশ মন্দিৰত চাকি জ্বলালোঁ। এতিয়া আমি যাম দীৰ্ঘেশ্বৰী দেৱালয়, ওপৰত একদম ওপৰৰ মন্দিৰটো, তাতে যাম। যাই আছোঁ এয়া। আৰু এতিয়া পালোঁ হনুমান মন্দিৰ, এইটো আমি যাম হনুমান মন্দিৰত সেৱা কৰি ওপৰত যাম। এই হনুমান মন্দিৰত এতিয়া আমি সেৱা কৰোঁ, সেৱা কৰি ওপৰত যাম। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় হনুমান, জয় শ্ৰীৰাম।
এতিয়া আমাৰ মেইন মন্দিৰৰ ভিতৰত পূজা হৈ গ'ল, কাৰণ মেইন মন্দিৰৰ ভিতৰত দেখাব নোৱাৰি, আন্ধাৰ হৈছে বহুত আন্ধাৰ ভিতৰত, গতিকে দেখাব নাপাই। এতিয়া পূজা গোটেইখিনি শেষ কৰিলোঁ, গোটেইকেইটা মন্দিৰ দৰ্শন কৰিলোঁ, পূজা শেষ কৰিলোঁ। এতিয়া আমি ক'ত যাম? ফটো উঠিম, তাৰপিছত আৰু ক'ত যাওঁ নেকি চাওঁ, ফটো চাই দিওঁ লাষ্টলৈ ভিডিঅ'টো। পূজা কৰা হৈ গ'ল, এতিয়া আমি খাম অলপ ভোগ খাম, আৰু ইয়াতে অলপ ফটো চটোবিলাক কিবা কিবি উঠি আছোঁ, আৰু এতিয়া আমি ইয়াতে ভোগ খাম, ভোগ খাই কিনে ইয়াৰ পৰা গুচি যাম আৰু গতিকে চাই দিওঁ ভিডিঅ'টো। আৰু এয়া মন্দিৰত আমি এতিয়া ভোগ গ্ৰহণ কৰিলোঁ, ভোগ গ্ৰহণ কৰি এতিয়া ওলাই আহিছোঁ, এতিয়া আমি ঘৰলৈ যাম আৰু চাই দিওঁ। আমাৰ এতিয়া পূজা শেষ কৰিলোঁ, গোটেইখিনি খতম, শেষ কৰি কিনে আমি এতিয়া ঘৰত যাবলৈ ওলালোঁ, আৰু ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ, নৱবৰ্ষৰ শুভেচ্ছা থাকিল, ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, থেংক ইউ।